उदालगुरि जिल्लानि उराङाव आटसानि जुथुमा बे बाराव बिटिआर ओनसोलाव आबुङै आफादखौ गोख्रों खालामनो नाजादों दुलाराय आसाम सा जनजाति फरायसा आफादा। बेबादि थांखियैनो उराङाव दानाय जादों आटसानि माजबात दालायनि गोदान मावफुं कमिटि। जुथुमायाव बाहागो लादोंमोन आटसानि बारग' दैदेनगिरि जितु किसान मिरुनि दैदेनगिरि सुनिल तिर्की, उपेन सिंहखौ लाफानानै गोबां दैदेनगिरि मावथि सोद्रोमा आरो मानगोनां सुबुंफोरा। চাহ জনজাতি ছাত্ৰ সন্থাৰ আজি অধিৱেশন আৰু ময়ো একালত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আটছাৰ লগত আৰু সেইকাৰণে আমাৰ যেহেতু এইটো মজিয়াৰ পৰাই ওলাই আহিছোঁ সেইকাৰণে আজি এই অধিৱেশনৰ স্থলীত নিমন্ত্ৰিত আছিলোঁ আৰু আজি আহি উপস্থিত হৈছোঁ। দেখিছোঁ আমাৰ উঠি অহা নতুন প্ৰজন্মই আটছাৰ যথেষ্টখিনি শক্তিশালী কৰিছে আৰু মাজবাট শাখাক আৰু নতুন ৰূপত তেওঁলোকে কেনেকৈ আনিব পাৰে তাৰ বাবে এই অধিৱেশন আৰু নিশ্চয়কৈ তেওঁলোকে সফলতাৰে এটা নতুন শক্তিশালী কমিটি গঠন কৰি উলিয়াব। আৰু আটছা এক পবিত্ৰ মজিয়া। আপোনালোকে জানে 1948 চনৰ 28 ডিচেম্বৰ তাৰিখে আটছাৰ প্ৰথম সংস্কৰণ যিটো নাম আছে ছোট নাগপুৰী ছাত্ৰ সন্থা, সেই ছাত্ৰ সন্থা সেই সময়তে প্ৰয়াত চাইমন সিং হৰ ডাঙৰীয়া আৰু প্ৰয়াত সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়াই স্থাপনা কৰিছিলে। আৰু 1948 চনৰ পৰা পৰ্যায়ক্ৰমে আহি অসম চাহ জনজাতি ছাত্ৰ সন্থা এতিয়া বৰ্তমান কেন্দ্ৰীয় সমিতিত ধীৰাজ গোৱালা ডাঙৰীয়া আৰু জগদীশ বৰাক ডাঙৰীয়াই নেতৃত্ব বহন কৰি আছে। গতিকে এই মজিয়াৰ পৰা বহু নেতা, বহু সমাজকৰ্মী, বহু আপোনাৰ বিভিন্ন দিশত পাৰদৰ্শী কৰা ব্যক্তি ওলাই আহিছে, সমাজৰ কাৰণে সংস্কাৰৰ কাৰণে কাম কৰি আহিছে, সাহিত্যিক শিল্পীৰ পৰা আদি কৰি বহুত। গতিকে এই পবিত্ৰ মজিয়াত আজি যি অনুষ্ঠানটি হৈছে আমাৰ ওৰাং অঞ্চলত মাজবাট শাখাৰ অধিৱেশনটি, তেওঁলোকৰ প্ৰতিজন বিষয়ববীয়ালৈকে মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছোঁ। আৰু তেওঁলোকৰ যি ধৰণে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাসকলে যি ধৰণে সমাজক উত্তৰণৰ কাৰণে সৰ্বদিশত সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপীভাৱে তেওঁলোকে চেষ্টা কৰি আহিছে, তাক সদায় আমি মই ভাবোঁ যে এয়া আমাৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস। আজি এই বয়সতে যি ধৰণে সমাজৰ বাবে তেওঁলোকে ব্ৰতী হৈছে, তেওঁলোকক দেখি আমিও অনুপ্ৰাণিত হওঁ। গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা শক্তিশালী কমিটি গঠন হ'ব বুলি আশা ৰাখিছোঁ। হয়, আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে যোৱা 4 তাৰিখে কেন্দ্ৰীয় সমিতিৰ এক কাৰ্যনিৰ্বাহক সভা হৈছে আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত লোৱা হৈছে অসমৰ চুকে কোণে থকা প্ৰত্যেকটা জিলাৰ অন্তৰ্গত থকা যিবিলাক শাখা উপশাখা, প্ৰত্যেকটা শাখা উপশাখা পুনৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আজি পৰ্যবেক্ষক হিচাপে মই মোৰ লগতে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উপেন সিং ডাঙৰীয়াক পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়ে মাজবাট গঠনৰ উদ্দেশ্যে আজি দিন ধাৰ্য কৰা হৈছে। আৰু আমি এটাই আশা যে মাজবাট অঞ্চলত চাহ জনগোষ্ঠীক নেতৃত্ব দিবৰ কাৰণে অসম চাহী ছাত্ৰ সন্থাই আজিৰ সংগঠন নহয়, এক পৌৰাণিক সংগঠন। আৰু এই সংগঠনক আগৰ প্ৰাক্তন নেতাসকল যিকেইজন নেকি আমাৰ ৰামকৰণ গড় ছাৰহঁত হওক বা জিতু কিষাণ ডাঙৰীয়াহঁত হওক, তেওঁলোকৰ নেতৃত্বত এই মাজবাট শাখা সমিতিখন গঠন হৈছিল আৰু তেওঁলোকৰ নেতৃত্বত এই জনগোষ্ঠীটোক বহুখিনি আগুৱাই নিছে বুলি আমি অনুধাৱন কৰোঁ। আৰু বৰ্তমান আজিৰ সময়ত দেৱহৰি মাহাতো, আমাৰ ডমিনিক বেকৰ নেতৃত্বত আজি আমাৰ এই শাখাখন চলি আছে। আজি এটা নতুনকৈ পুনৰ গঠন এক অধিৱেশন আছে মাজবাট শাখা, আৰু আমি আশা কৰিছোঁ মাজবাট শাখাত এক শক্তিশালী এক সংগঠন হওক আটছাৰ, আৰু এই আটছাৰ জৰিয়তে আমি জনগোষ্ঠীটোক এক সবল নেতৃত্ব দিবৰ কাৰণে এক পূৰ্ণাংগ সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি আমি